নমস্কাৰ, মই প্ৰশান্ত শইকীয়া পাৰিজাত নাৰ্চাৰী যোৰহাটৰ হৈ বিশেষ এটা ভিডিঅ' লৈ আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মই ভাবিলোঁ জনাই থওঁ আপোনালোকক যে আপোনালোকে সাধাৰণতে লক্ষ্য কৰে যেতিয়া আমি বহাগ মাহত বা যিকোনো সময়ত যেতিয়া আমি কলপুলি লগাওঁ, কলত সাধাৰণতে কেঁচু হোৱা দেখা যায়। এইটো এটা খুব কমন প্ৰব্লেম আমাৰ জলবায়ুত। যিহেতু আমাৰ বৰষুণ বেছি হয়, গতিকে কলত সাধাৰণতে কলপুলিত কেঁচু হোৱা দেখা যায়। টিচু কালচাৰ পুলিবিলাকত আমি সাধাৰণতে নাপাওঁ, যিহেতু সৰু পুলি থাকে আৰু টিচু কালচাৰ পুলি থাকে। কিন্তু যিবিলাক গছৰ পৰা আমি ছেপাৰেট কৰি আনো, বিশেষকৈ মালভোগ বা আমি যিকোনো কলৰ গছ, এতিয়া মই সুন্দা কলৰ পুলি এটা আনিছোঁ, এই পুলিখিনি যেতিয়া আমি লগাওঁ সাধাৰণতে কেঁচু হোৱা দেখা যায়। এতিয়া আপুনি কেঁচুটো কেনেকৈ নাইকিয়া কৰিব, তাৰ হয়তো বেলেগ উপায় থাকিব পাৰে, যিটো আমি সাধাৰণতে অৱলম্বন কৰোঁ। সেই পদ্ধতিটো ভাবিলোঁ মই আজি আপোনালোকক জনাই থওঁ। প্ৰথমতে আমি পুলিটো ল'লোঁ। এয়া দেখিছে এটা পুৰঠ পুলি আমি লৈছোঁ। আজি মোক সঞ্জীৱে সহায় কৰিছে। আমি এটা পুৰঠ পুলি ল'লোঁ। এতিয়া পুলিটো আমি ধৰক 1-1.5 ফুটৰ ওপৰত আমি কাটি দিম। এইটো কেঁচুটোৰ কাৰণে নহয়, এটা নিয়মটোৰ কাৰণে কাটি দিম। এইটো আপোনালোকে জানিবৰ কাৰণে মই দিছোঁ। এতিয়া এই কটাৰ আগতে বাৰু মই এটা কাম কৰোঁ, যেনেকৈ কেঁচু কেনেকৈ নাইকিয়া কৰে সেইটো মই দেখুৱাই দিছোঁ। এতিয়া প্ৰথমতে আমি তাৰ কাৰণে কি কৰিছোঁ, অলপমান আমি পুখুৰীৰ পৰা বোকা লৈ লৈছোঁ। আমি পুখুৰীৰ পৰা বোকা লৈ লৈছোঁ। এই পত্ৰটোত আমি অলপ বোকা লৈ লৈছোঁ। আৰু সেই বোকাখিনিত আমি অকণমান যিকোনো ইনচেক্টিচাইড দি দিব পাৰোঁ। বেলেগ বেলেগ ধৰণে যাৰ আপোনাৰ হাতত যি ধৰণৰ ইনচেক্টিচাইড আছে, যিকোনো ধৰণৰ আপোনাৰ পোকমাৰ দৰৱ, আমি এই পানীত ইয়াত বোকাত আমি ইনচেক্টিচাইড আমি দি ল'লোঁ। এতিয়া মই একটাই দিছোঁ, কিন্তু আপোনালোকে বেলেগো দিব পাৰে। জৰুৰী নাই যে একটাই দিব লাগিব। আপোনাৰ হাতত যি দৰৱ থাকে সেইটো আপুনি দি ল'ব পাৰে। দি লৈ পেলাই বোকাখিনিত আমি দৰৱটো দি থ'লোঁ। দি পেলাই এই কলপুলিটো আমি তাত অকণমান দেৰি কাৰণে থৈ দিম। অকণমান দেৰি কাৰণে মানে যদি সম্ভৱ হয় আপুনি ৰাতিটোও দি থ'ব পাৰে, একো দিগদাৰী নাই। কি হ'ব, এই যেতিয়া আপুনি দি থ'ব, তেতিয়াহ'লে কি কলপুলিটোৱে এই পোকৰ যিখিনি মানে পোক মৰা দৰৱৰ সৈতে যিখিনি পানী আছিল সেইখিনি চক কৰি দিব, মানে টুকি পেলাব। টুকাৰ লগে লগে সেই গছজোপাত যদি কেনেবাকৈ কেঁচু চেঁচু কিবা আছে সেইখিনি মৰি যাব। তাৰপিছত আমি ধৰি লওক আমি ইয়াতে তিয়াই থলোঁ। তাৰপিছত আমি পুলিটো বাহিৰলৈ উলিয়াই আনিম। এতিয়া জানিবলগীয়া এটা কথা, বহুতে নকৰে, আমি কৰোঁ কাৰণে কৈছোঁ, 1-1.5 ফুটৰ ওপৰত কলপুলি আমি কাটি দিম। কাটি পেলাই আমি পুলিটো ল'ম। এই ধৰণে আপোনালোকে কলৰ পুলিৰ পৰা কেঁচুটো নাইকিয়া কৰিব পাৰিব। এই পদ্ধতি আপোনালোকে অৱলম্বন কৰক। যিসকলে কেঁচু সমস্যা পাইছে তেওঁলোকে অৱলম্বন কৰিলে মই ভাবোঁ সুফল পাব, আৰু সেইধৰণে আপোনাৰ কলবাৰীখন ধুনীয়া হৈ উঠিব। ধন্যবাদ আজিৰ বাবে। ইতিমধ্যে আমাৰ ভিডিঅ'খিনি চাই আপোনালোকে ভাল পাইছে বুলি আমি অনুমান কৰিছোঁ। তথাপিতো যদি আপোনালোকৰ কিবা কমেণ্ট থাকে আমাক জনাব, যদি আপোনালোকৰ ছাজেশ্যন থাকে আমাক জনাব, আৰু যদি চেনেলটো ভাল পায় তেতিয়াহ'লে লাইক কৰি পেলাই ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব, যাতে আমি ভৱিষ্যতে ভাল ভিডিঅ' দিবলৈ উৎসাহিত হওঁ। ধন্যবাদ।